125 এমেণ্ডমেণ্ট লৈ ইউ পি পি এল সকলে যি মিছা কথা কৈ আছে এইটো সঁচাকৈ মিছা আৰু তেওঁলোকৰ তাত সাৰ্ভাইভেলৰ কথা আহি আছে ইউ পি পি এলে MLA ইলেকশ্যনৰ পাছত তেওঁলোকে জিতিবৰ কাৰণে ইলেকশ্যন খেলা নাই তেওঁলোকে চিন্তা কৰি আছে 15টা সমষ্টিৰ হাৰিব গৈ আছে হাৰাৰ পাছত ইউ পি পি এলৰ অৱস্থা কি হ'ব এই কথা লৈ ইউ পি পি এলৰ নেতাসকলে চিন্তা কৰি আছে নে আমি BPF যোৱা BTC নিৰ্বাচনত প্ৰায় 8 লাখ ভোট পাই কিনি আমি 28 জন MCLA BTC অঞ্চলৰ জনগণৰ মৰমত আমি 28 জন MCLA পাইছিলোঁ ইউ পি পি এলে তেওঁলোকে 6,15,000 ভোট পায় তেওঁলোকে 7 জন MCLA পাইছিলে এজন MCLA আমাৰ লগত আহিলে আমাৰ লগত এতিয়া 29 জন MCLA ইউ পি পি এৰ লগত 6 জন MCLA যোৱা BTC নিৰ্বাচনত বিজেপিয়ে 40টা সমষ্টি খেলা নাই 30টা সমষ্টি খেলি তেওঁলোকে 4,50,000 ভোট পায় 5 জন MCLA পাইছিলে আৰু কংগ্ৰেছে সমগ্ৰ BTC নিৰ্বাচন খেলি তেওঁলোকে অকল 40,000 ভোট পাইছে তো যোৱা বছৰ BTC ইলেকশ্যনত আমি 7,90,000 ভোট আৰু বিজেপিয়ে 4.5 লাখ ভোট এটো যদি মিলে আমাৰ 12.5 লাখ ভোট আছে BTC অঞ্চলত আৰু 12.5 লাখ যদি আমি ভোটাৰ তেনেহলে আমি 15টা সমষ্টি যদি আমি ভাগ কৰো প্ৰায় এটা MLA সমষ্টিত আমাৰ 80,000 মান ভোট আছে NDA হিচাপে আৰু এই 80,000 ভোটটো আমাৰ জিতাৰ কাৰণে এটা এভাৰেজ আমাৰ ভোট তো মই ভাবো NDA কেণ্ডিডেট লগত যুঁজিবৰ কাৰণে ইউ পি পি এলত ইমান সাহস নাই কাৰণ ইউ পি পি এলে যোৱা BTC নিৰ্বাচনত চিফ আছিল MLA আছিল তথাপিও তেওঁলোকে 6,15,000 ভোটহে আছে আমাৰ লগত বাঢ়ি আছে তেওঁ লগত কমি আছে তো এই কথাটো গম পাই ইউ পি পি এলৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট আৰু কেবিনেট মন্ত্ৰী উৰ্খা উগ্ৰা ছাৰে টিকেট লোৱা নাই এই কথাটো গম পাই আমাৰ আগত ডিপুটি চিফ আৰু উদালগুৰিৰ MLA গোবিন্দ বসুমতাৰী ছাৰে এই টিকেট লোৱা নাই 6 জন বিধায়ক সিটিং ইউ পি পি এলত আপোনালোকৰ শিলি চিৰাঙত নিৰ্মল নাৰ্জাৰী গোসাইগাঁৱত জিৰণ বসুমতাৰী বৰমাত ভূপেন বড়ো তামুলপুৰত জলেন দৈমাৰী তেওঁলোকে 6 জন MLA সিটিং MLA ইউ পি পি এলৰ পৰা টিকেট লোৱা নাই কাৰণ তেওঁলোকে জানে যে BPFৰ কেণ্ডিডেট বা NDAৰ কেণ্ডিডেট লগত যুঁজিবৰ কাৰণে তেওঁলোকৰ তাত সাহস পোৱা নাই আৰু তেওঁলোকৰ জিতাৰ ভোটাৰ নাই ইয়াৰ কাৰণে আমাৰ কাৰণে খুব ভাল সমগ্ৰ BTCত 15টা সমষ্টিত NDAৰ কেণ্ডিডেট জিতিব বুলি আমি আশাবাদী যেনেকৈ যোৱা BTC নিৰ্বাচনত হিল দল ভাঙি পৰিৱৰ্তনত নামত নাঙ্গল ছবিত ভোট দি কিনিত আমাক BPFক শাসনত আনিছিলে এবাৰো আমাৰ BTC জনগণে হিল দল ভাঙি অহা 9 তাৰিখত নাঙ্গল ছবিত ভোট দি বা NDA কেণ্ডিডেটৰ ছবিত ভোট দি কিনিত আমাক জয়যুক্ত কৰিব আমি আশাবাদী এটা ইস্যু ওলাইছে যে 155 এমেণ্ডমেণ্ট আৰু বিজেপি বিৰোধী ভোট এবাৰ ইউপিপিএল লাভ কৰিব নাই BTC অঞ্চলত জনগণে শিক্ষিত আৰু শিক্ষিত জনগণে BTC অঞ্চলতো তেওঁলোকে বিৰাট ভালকে গম পায় 125 এমেণ্ডমেণ্ট লৈ ইউ পি পি এলৰ নেতাসকলে জানি বুজিও তেওঁলোকে মিছা কথা কৈ আছে কাৰণ তেওঁলোকে সাৰ্ভাইভেলৰ কথা আহি গ'ল ইউ পি পি এলে BTC নিৰ্বাচন কৰাৰ পাছত বাগা ইউ পি পি এলৰ নেতাসকলে আমাৰ লগত আহিলে খাম্ফা বৰগেৰে আমাৰ লগত আহিলে চন্দন ছাৰ আমাৰ লগত আহিলে ফাউণ্ডাৰ জেনেৰেল ছেক্ৰেটাৰী মাউতি ব্ৰহ্ম হাজৰি আমাৰ লগত আহিলে তেওঁলোকৰ আগত MCLA জমৈ ৱাৰী আমাৰ লগত আহিলে তেওঁলোকৰ আগত MCLA গুণেশ্বৰ গোৱাৰী আমাৰ লগত আহিলে BTC নিৰ্বাচন হাৰাৰ পাছত ইমান বাগা ইউ পি পি এলৰ নেতায়ে আমাৰ লগত আহিলে আকৌ MLA ইলেকশ্যন হাৰাৰ পাছত কিমান বাগা লিডাৰে আমাৰ লগত আহিব ইয়াৰ কাৰণে ইউ পি পি এলে এটা শব্দ বিচাৰি ওলাইছে এইটো হ'ল 125 এমেণ্ডমেণ্ট তেওঁলোকৰ সাৰ্ভাইভেলৰ কথা আহি গ'ল আৰু সকলো BTCৰ শিক্ষিত নাগৰিকসকলে গম পায় 125 এমেণ্ডমেণ্ট কি বস্তু 125 এমেণ্ডমেণ্ট হ'ল 2019 চনত বিল আহা ৰাজ্যসভাত আৰু এইটো কথা লৈ BTR চুক্তিৰ লগত একো কানেকশ্যন নাই 2019 চনত এই সময়ত বিজেপিৰ চেন্ট্ৰেল প্ৰেছিডেণ্ট হয়তো অমিত শ্বাহ আছিল নেকি এই সময়ত হোম মিনিষ্টাৰ ৰাজনাথ সিং আছিল যে কাৰ্বি আংলঙত UPDS বুলি এটা সংগঠন আছিল আৰু ডিমা হাছাওত DHD বুলি সংগঠন আছিল তেওঁলোকে যেতিয়া ভাৰত চৰকাৰৰ লগত চুক্তি হ'ল তেওঁলোকে ডিমাণ্ড আছিল কিন্তু তেওঁলোকৰ ডিমাণ্ড যেতিয়া ফুলফিল নহ'ল তেনেহ'লে এই সময়ত UPDSৰ লিডাৰ কাৰ্বি আংলঙৰ লিডাৰ আৰু ডিমা হাছাওৰ লিডাৰ তেওঁলোকে ভাৰত চৰকাৰক কৈছিলে যে যেনেকৈ কাৰ্বি আংলং বা ডিমা হাছাও কাউন্সিল যদি আমি তেওঁলোকে বিচৰা ডিমাণ্ডটো যদি নহয় তেনেহ'লে BTCক মডেল কৰি কিনিত তেওঁলোকক মোৰ পাৱাৰ দিব লাগে যেনেকৈ কাৰ্বি আংলঙত ইলেকশ্যন যেতিয়া হয় ডেপুটি কমিশ্যনাৰে ইলেকশ্যন কণ্ডাক্ট কৰে কিন্তু আমাৰ BTCটো ষ্টেট ইলেকশ্যন কণ্ডাক্ট কৰে তেনে এই 125 এমেণ্ডমেণ্ট পাছ হ'লে কাৰ্বি আংলঙৰ ইলেকশ্যনটো ষ্টেট ইলেকশ্যন কমিশ্যনাৰে কৰিব 125 এমেণ্ডমেণ্ট পাছ হ'লে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ নামটো হলনি হয় কাৰ্বি আংলং অটোনমাছ টেৰিটৰিয়েল কাউন্সিল যেনেকৈ BTCত টেৰিটৰিয়েল কাউন্সিল আছে তেওঁলোকৰ নামটো নমেনক্লেচাৰটো টেৰিটৰিয়েল কাউন্সিল নাই
ইয়াৰ কাৰণে 9টা 6 শিডিউল যেনেকা কাৰ্বি আংলং তাৰপিছত আমাৰ ডিমা হাছাও ত্ৰিপুৰা ট্ৰাইবেল কাউন্সিল মেঘালয়ৰ 3টা কাউন্সিল মিজোৰামৰ 3টা কাউন্সিল তেওঁলোকে এটা মডেল লৈছে বিটিসি অঞ্চলত নিচিনা নাম তেওঁলোকৰ হলনি হ'ব তেওঁলোকৰ সিটটো কম 26টা 28টা সিট 125 এমেন্ডমেন্ট পাস হলে আকৌ বেছি সিট লাগে আমাৰ বিটিসি যেনেকা আনৰিপ্ৰেজেন্টেটিভ কমিউনিটিৰ পৰা নমিনেটেড এমচিএলএ পায় তো কাৰ্বি আংলং ডিমা হাছাও বা অন্য 6 শিডিউলত বহুত আনৰিপ্ৰেজেন্টেটিভ কমিউনিটি আছে যত নাকি নমিনেটেড নাপায় তো বিটিসি মডেল কৰিহে 125 এমেন্ডমেন্ট পাস হোৱা আমি মানিব লাগিব আৰু আমি গৌৰৱ কৰো আমাৰ লিডাৰ হাগ্ৰামা মহিলাৰ সাৰে যি বিটিসি চুক্তি কৰিছে সকলো জাতি জনগোষ্ঠীৰ কাৰণে ভালৰ কাৰণে চুক্তি কৰিছে আজি এই লৈ 125 এমেন্ডমেন্ট 9টা 6 শিডিউলে বিটিসি মডেল কৰিহে ইয়াত তেওঁলোকে 125 এমেন্ডমেন্ট 125 এমেন্ডমেন্ট পাস হলে আমাৰ কাৰণে এটোৱে ভাল যে ডাইৰেক্ট ফাইনেন্স যদি আমি পাওঁ বা এন্টি ডিফেকশন ল যত নাকি আমাৰ এমচিএলএ সকলে জিতা পাছত দল হলনি কৰে কিন্তু 125 এমেন্ডমেন্ট হলে এন্টি ডিফেকশন ল এমচিএলএ সকলৰ তাত লাগিব এইটোৱে তাত বাকি একো লিখা নাই যে অন্য 6 শিডিউলে বিটিসি মডেল লৈহে এই 125 এমেন্ডমেন্ট এই কথাটোৱে লৈ আমাৰ আগৰ ফৰেষ্ট ডিপাৰ্টমেন্টৰ এএম ৰঞ্জিত বসুমতাৰী তেখেতে মিছা কথা কৈ আছে তেখেতা যদি 125 এমেন্ডমেন্ট বিলৰ কিতাপ নাই তেনেহলে মই পঠাই দিম তেখেতে একবাৰ পঢ়ি লওক বা তেখেতে একবাৰ জানি লওক মইতো বহুত নিউজতো কৈছো আজিও কৈছো কিতাপটো লৈ আহিছো এই অঞ্চলৰ ৰাইজসকলক মই কিতাপটো দেখাই আছো বিলটো দেখাই আছো তো 125 এমেন্ডমেন্ট লৈ ইউপিপিএল সকলে যি মিছা কথা কৈ আছে এইটো সঁচাকে মিছা আৰু তেওঁলোকৰ তাত সাৰ্ভাইভেলৰ কথা আহি আছে ইউপিপিএলে এমএলএ ইলেকশ্যনৰ পাছত তেওঁলোকে জিতিবৰ কাৰণে ইলেকশ্যন খেলা নাই তেওঁলোকে চিন্তা কৰি আছে 15টা সমষ্টিৰ হাৰিব গৈ আছে হাৰাৰ পাছত ইউপিপিএলৰ অৱস্থা কি হ'ব এই কথা লৈ ইউপিপিএলৰ নেতাসকলে চিন্তা কৰি আছে